Hello everyone. কালি মই এটা ভিডিও বনাইছিলো যত আপোনালোকক এটা প্ৰসেস দেখাইছিলো যে হেই ফৰ্ম এখন ফিল আপ কৰিব গৈছিলো ফৰ্মখন ফিল আপ কৰিলে আপোনালোকে কন্টেন্ট মনিটাইজেশনটো পাই যাব বুলি কৈছিলো হয় ফৰ্মখন ফিল আপ কৰিলে আপুনি পাব পাৰে এইখন মই পাইছো নিজে পাইছো মই ফিল আপ কৰিছো তাৰপিছত মই কন্টেন্ট মনিটাইজেশনটো পাই গৈছো তো হেইখন বহুতে পোৱা নাই নোপোৱাৰ কাৰণে ভাবিছে ভিডিওটো ফেক নেকি প্ৰসেসটো ফেক নেকি বুলি ভাবিছে কিন্তু প্ৰসেসটো ফেক নহয় Hey, content monetization to he he pabo তেওঁলোকে হে পাব যাৰ মানে অলৰেডি যিকোনো এটা টুল এক্টিভ আছে যেনেকৈ ধৰক আপোনাৰ বোনাস এড অন ৰিলস বা ইনস্ট্ৰুমেন্টস এই তিনটা ভিতৰত কোনোবা এটা এক্টিভ থাকিব লাগিব তেতিয়াহে আপুনি কন্টেন্ট মনিটাইজেশন টুলটো পাব আদাৰৱাইজ যদি আপোনালোকৰ যদি কোনো ধৰণৰ টুল নাই সাবস্ক্ৰিপশন আৰু স্টাৰ্স টু বাদি বাকি বেলেগ যদি একো টুল নাই তেতিয়াহলে আপুনি হেতু নাপায় তো যিকোনো আপোনালোকৰ এটা টুল থাকিব লাগিব তেতিয়াহে আপুনি কন্টেন্ট মনিটাইজেশনটো পাব